হেল্ল' এভৰিৱান, গুড ইভিনিং। মই বৰ্ণালী পুনৰ আহিছোঁ এটি নতুন ভিডিঅ' সৈতে আপোনালোকৰ মাজলৈ। আজি এটি ৰিভিউ ভিডিঅ' লগতে এটা টেষ্টি ৰেচিপি আৰু খুৰাহঁতৰ ৰিলেক্সাখনো কেনেকৈ ৰাখে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইখন ঝুলনা মই ফ্লিপকাৰ্টত অৰ্ডাৰ কৰি আনিছোঁ। যিহেতু বাবু ঘৰৰ ভিতৰত ৰাখিব পাৰিলে ঝুলনাত বহুত বেছি ভাল হয়। এইখন অৱশ্যে বাহিৰতো দিব পাৰি, ভিতৰতো ফেনৰ যে হুক লগোৱা থাকে তাত ওলমাই দিবলৈ সুবিধা হয়। আৰু ভিতৰত যদি কিবা কাঠ বা বাঁহ ওলমাই থোৱা সুবিধা থাকে তাতো লগাব পাৰে। আৰু এইখন অৱশ্যে মোৰ হিচাপত অলপমান ডাঙৰ হ'লে বাবুৰ কাৰণে সুবিধা হ'ল হয়, কিয়নো ভৰিখন এনেকৈ ওলমি থাকে আৰু ওপৰ ফালে বেছিকৈ জোৰ দিলে খং উঠিলে ওপৰেদি ওলাই যোৱাৰ চান্স থাকে। সেইকাৰণে আমি চাপৰকৈ পাৰি লৈছোঁ। এইখনত এনেকুৱা এটা লক আছে লগাই থ'ব পৰাকৈ, কিন্তু এনি টাইম সেইটো লগাই থ'ব বেয়া লাগে, যিহেতু বুকত জোৰ পৰা নিচিনা লাগে। আৰু এইখন আমি এনেকৈ বাহিৰত ওলমাই লৈছিলোঁ। তাৰপিছতে মই কিন্তু ভিতৰত আনিছোঁ। আপোনালোকে মোৰ আগৰ ভিডিঅ'ত দেখিবলৈ পাইছে। আপোনালোকে যদি ইচ্ছা কৰে এইখন ল'ব পাৰে।